কথা কৈ থাকোঁতে আহি থাকোঁতে মানে ক'ৰ পাই গ'লোঁ সি নিজে গম নাপালোঁ। এতিয়া যাংগে আৰু ৰুমলৈ দেই। ৰুমলৈ বুলিয়ে নহয় মানে আৰু টাইমো হৈ গ'ল ন, তো এতিয়া লগৰকেইটা ওচৰলৈ যাংগে আৰু দেই। তো সেইটোৱে আৰু মজা লাগিলে আপোনালোকে জনাব, আৰু কেনেকুৱা লাগিলে প্লিজ জনাব। ভিডিঅ'টো চাই ভাল লাগিবই চাগে নিশ্চয় নে কি, সেইটোৱে আৰু মজা লাগিব চাই থাকিব। এতিয়া গৈ লওঁ, আৰু লগৰকেইটা ক'ত সোমাই থাকিলে এতিয়া বিচাৰে নাপাম মানে ক'ত বা ৰখি আছে। তো হেল্ল' মোৰ মৰমৰ অসমবাসীৰে কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলোৱে ভালে চাগে। তো আপোনালোকক নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ, আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ চাই থাকিব। আৰু এনেকুৱা মজা জেগা এটাত গৈ আছোঁ মানে সাগৰৰ কিনাৰত ফুৰিব যাম, আৰু আপোনালোকে প্লিজ চাই থাকিব। তো এতিয়া বাছ ষ্টেণ্ড পাই গ'লোহি, আৰু বাছ ষ্টেণ্ডৰ কাৰণে বাছৰ কাৰণে ৰখি আছোঁ, আৰু এতিয়া বাছ আহিব উঠি মেলি গৈ আছোঁ। মজা লাগিব মানে পুৰা সাগৰৰ পাৰত ঠাণ্ডা ঠাণ্ডা। বাছত আহোঁতে বহুত টাইম লাগিলে, ইমান টাইম আমি পাবহিলগীয়া হ'লে কাৰণ কেলৈ মানে পুৰা ৰাস্তা ব্লক, মানে এতিয়া ৰাস্তাটো পুৰা নতুনকৈ বনাই আছে যে, সেইটো কাৰণে অলপ টাইম লাগিলে। মানে গাড়ী জাম আছিলে, সেইটো কাৰণে অলপ টাইম লাগি গ'ল। এতিয়া গৈ জেগা পাই গ'লোঁ, মানে অটত এতিয়া গৈ আছোঁ আৰু জেগা পামগৈ আৰু তাৰপিছত দেখাই আছোঁ। মজা লাগিব মানে। তো গাইজ এতিয়া জেগাটোলৈ গৈ আছোঁ অটত উঠি পিনে, আৰু পোৱাগৈ নাই আৰু পামগৈ আৰু বেছি দূৰ নাই আৰু। জেগাটোলৈ গৈ লওঁ, তাৰপিছত দেখাই আছোঁ জেগাবিলাক। মানে পাৰ্কত গৈ আছোঁ আৰু পূৰা মজা আজি মানে উটৰ পিঠিত উঠিম গৈ আছোঁ। গৈ লওঁ জেগাটুকা, মজা লাগিব মানে চাই থাকিব আৰু। পূৰা গৈ আছোঁ, নাই পোৱাগৈ আৰু পামগৈ আৰু। এইকেইটা ককাকেইটা এইটো ইমান ডাঙৰ বিল্ডিং চাওক। পালংহিয়ে নেকি পাই গ'লোহি আৰু জেগাটুকা। এতিয়া নামিম আৰু। মা কচম মানুহ তামাম আছে মানে, আৰু আজি মানে এক্সপিৰিয়েঞ্চবিলাক মজা লাগিব মানে, আপোনালোকে চাই থাকিব দেই। তো মানুহ মানে তামাম আছে, আৰু আজি দেওবাৰ দিন ন, পূৰা মজা লাগিছে মানে। আৰু আহি জেগাবিলাক একদম মানে কি ক'ম আৰু বহুত ভাল লাগিছে মানে, আৰু আহিবলগীয়া জেগা মানে। তো সেইটো কাৰণে আজি অলপ, আৰু দেওবাৰ ন তাতে, সেইটো কাৰণে অলপ ফুৰিব আহিলোঁ মানে। ৰুমতো এনেই কি কৰি থাকিম আৰু, সেইটো কাৰণে আপোনালোকক দেখাম বুলিহে অলপ আহিলোঁ আৰু। মানে পূৰা মজা লাগিব চাই থাকক। মা কচম মানুহ এনেকুৱা মানুহ ন, মানে পূৰা মানুহ মানে ফিটিং হৈ আছে পূৰা সাগৰৰ কাৰণত ন, যিহেতু আজি তাতে দেওবাৰ মানে মানুহ পূৰা ফুৰিব আহিছে। এইফালে কিবা খেল দেখাই আছে, কিবা এটা পূৰা মানুহে। তো মানে গাইজ এনেকুৱা মানুহ হৈছে মানে ফাটাফাটি মানুহ মানে। আৰু এতিয়া আমি উঠিব গৈ আছোঁ উটকেইটাত, আৰু উটকেইটাত উঠিম কাৰণে কেইটকা লৈ নাজানো বা, উঠিম মানে পূৰা এতিয়া মজাকৈ মজা লাগিব মানে। আৰু ফাৰ্ষ্ট টাইম মানে উঠিম ন, মজা। আৰু এনেকুৱা মজা জেগা মানে আজি আহিছোঁ ন, তো মানে আৰু চাই থাকিব একদম বিন্দাছ। উটকেইটা দেখাই দিছোঁ আপোনালোকক, ইয়াত ৰখাই থৈ দিছে পূৰা। এতিয়া উটকেইটাত উঠিব গৈ আছোঁ, আৰু মানে এনেকুৱা মজা মানে দেখিয়ে মানে কিবা লাগি গৈছে মানে, এনেকুৱা মজা লাগিছে মানে। আৰু এইবিলাক মানে আজি ফাৰ্ষ্ট টাইম উঠিব আহিছোঁ ন, মানে কিবা এটা মানে ভাল লাগিব আৰু। মানে ইমানেই মানুহ আছে, আৰু লাজো লাগিছে এতিয়া কি ক'ম আৰু। আৰু আগে পিছে এনেকৈ বনাই পোৱা এক্সপিৰিয়েঞ্চ নাই ন, সেইটো কাৰণে। আৰু উটকেইটা ওচৰ পাই গ'লোহি এতিয়া, পূৰা উঠিম আৰু মজা লাগিব। আপোনালোকে চাই থাকিব আৰু দেই। এইটো চাওক, পূৰা উঠিম আৰু এতিয়া দেই, মজা লাগিব মানে। আৰু ভয়ে লাগিছে মানে, এইকেইটা চাই লওক। এতিয়া উঠিম আৰু তাৰপিছত উঠি পূৰা উঠি যাম, আৰু তাৰ উঠাৰ পিছত আপোনালোকক দেখাই আছোঁ, মজা লাগিব আৰু দেই। তো মানে গাইজ পূৰা উঠিছোঁ আৰু এতিয়া মানে একদম হিলিছে মানে, আৰু ভয়ো লাগিছে মানে, একদম মজা লাগিছে মানে। আৰু কি ক'ম আৰু, মানে ইমানেই মানুহ হৈছে ন, মানুহটো ক'বই নালাগে মানে, কাৰণ কেলৈ আজি দেওবাৰ ন, আৰু পৰি ল'ম বুলিহে ভয় লাগিছে মানে। এইটোতে উঠি আহিছোঁ, আৰু পূৰা দুষ্টিয়ে টানি টানি নি আছে মানে। আজি প্ৰথমবাৰ উঠিছোঁ, ভয়ো লাগিছে মানে। আৰু মিছা কথা নকওঁ, উঠোঁতে 100 টকা এটা লৈছে, আৰু 100 টকাহে আৰু কি কাৰণে সেই মজা লাগিছে মানে। মা কচম আজি কি ক'ম আৰু, মজা লাগিছে মানে। সেই আজি প্ৰথমবাৰ উঠিছোঁ ন, আৰু মানুহবিলাকে এনেকৈ চাই আছে মানে কি বুলি ভাবিছে মানে। আৰু এইফালেও দুটা ৰখি আছে, এইফালে চাওক পূৰা এইফালেও মানুহ উঠি আছে মানে। আৰু
পুৰা সাগৰৰ কাণত মানে একদম বালি বালি জেগা ন, মজাই বেলেগ মানে। আৰু চবে চাব আহিছে ন, কাৰণ কেলৈ আজি দেওবাৰ চবৰে ছুটি হৈছে যে, সেইটো কাৰণে আহিছে আৰু চব চাবৰ কাৰণে। তো মজা লাগিছে। এইফালে দুটা আছে, ইতনা ঘুমাইগা 100 টকা লৈছে, ইমান অকণমান ঘূৰাইছে। আৰু একো নাই এবাৰ, ঠিকে আছে, ভাল লাগিছে, মজা লাগিছে মানে কি ক'ম আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু ইমানেই, আৰু এনেকুৱা মজা বুলি ক'লোঁ নহয়, এক্সপিৰিয়েঞ্চটো মানে মজা লাগিছে মানে। পূৰা সাগৰৰ কাণত চাওঁ, কি মজা মানে, বঢ়িয়া একদম। আপোনালোকৰ যদি কোনোবাই কেৰেলাত আছে আহিব, জেগাটো কৈকোট হৈছে আৰু জেগাটোলৈ এনেকুৱা মজা মানে, আহিব নিশ্চয় ফুৰিবৰ কাৰণে কোনোবাই যদি আছে। লাগিছে মানে এইফালে চাওক, পূৰা মানে মানুহ চানুহবিলাক আছে ন, আৰু যে কিবা লাগিছে মানে। আৰু বনাব ইমান মন নাছিলে বা হ'লেও আপোনালোকক দেখাই দিছোঁ আৰু জেগাবিলাক মানে এনেকুৱা মজা মানে। 100 টকা ল'ব, বেছি নহয়। আৰু এতিয়া নামিমগৈ আৰু ধুই যাবলগীয়া হৈ গৈছে ভৰি, মা কৈছোঁ প্ৰথমবাৰ আহিছোঁ মানে, মজা লাগিছে। আৰু তো এতিয়া নামি লওঁ আৰু দেই, জেগাটুকুৰা পাই গ'লোহি আৰু। তো নামি পিনে আপোনালোকক দেখাই আছোঁ আৰু দেখাম, আৰু পূৰা জেগাবিলাক চাই দিব। আৰু মানুহ কেনেকুৱা হৈছে মানে কি ক'ম আৰু। তো এতিয়া নামিম আৰু দেই, মা কচম নামিম আৰু এতিয়া দেই। গোটা দেগা এইডাল চি লগাই দিবলগীয়া হৈ গৈছে। মজা লাগিলে, এতিয়া পইচাটো দি ল'ব লাগিব। আৰু তো দেখিলে আৰু কেনেকুৱা মানে একদম মজা লাগিলে, আৰু কি ক'ম আৰু পূৰা এতিয়া আৰু নুঠোঁ আৰু মানে, বহুত ভয়ো লাগিলে উঠিবৰ কাৰণে দেই। তো মানে কি ক'ম আৰু। তো এতিয়া আৰু জেগালৈ যাম, আৰু পূৰা মানুহ আছে মানে, তাত গৈ আছোঁ, মজা লাগিব। আৰু চাই থাকিব নিশ্চয় ভিডিঅ'টো লাষ্টলৈকে, পূৰা সাগৰৰ কাণে কাণে গৈ থাকিম মানে, মজা লাগিব। আৰু পানীখিনিত মানে যাবই ভয় লাগে মানে আৰু দেই, চাওক। পূৰা ঢৌ উঠি আছে মানে। আৰু এতিয়া গা ধুই যাব পাৰিলোঁ হ'লে, এতিয়া গা চা ধুই নেযাওঁ আৰু। পূৰা মানুহ চানুহবিলাক দেখি নাই, একদম মানে পূৰা মানুহ ফিটিং হৈ আছে। আৰু এইকেইটাতে উঠিছিলোঁ, চাওক উটকেইটা, এখনত 100 টকা লয়। আৰু DSLRত পূৰা ফটো এটা মাৰি লওঁ বুলি ভাবিছোঁ, এজনে মানে 40 টকা লয়, ফটো এটা মাৰি লওঁ। ফটোগ্ৰাফাৰ তো মানে গাইছ, আমাৰ এতিয়া বৰ্তমান DSLRত ফটো মাৰি হৈ গ'ল। আৰু একপিত 40 টকা ল'লে মানে, মই কমেও 20 কপিমান মাৰিলোঁ, আৰু 600 টকা হৈ গ'ল মানে। ইমানেই দাম লৈ ল'লে, মই নাজানো মানে। অকল 40 টকা বুলি কৈছিলে, মই ভাবিছিলোঁ একপি 10 কপিমান মাৰি দিব, 40 টকামান ল'ব বুলি দেই। তাৰ মাৰি লোৱাৰ পিছত কৈছে কি 600 টকা, যেতিয়া ওলাই দিছে তেতিয়াহে কৈছে মানে, মই নাজানো ন। তো সেইটো কাৰণে একদম মানে লাগি গ'ল। আৰু DSLRত যিকেইটা ফটো মাৰিলোঁ মানে, ইমান মানে মজা মানে, ভালেই বা ইমানো বেয়া নহয়। আপোনালোকক দেখাম আৰু কি আৰু, ষ্টৰি লগাম, চাব। আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আৰু তো মানে ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো জনাব। আৰু পূৰা মজা লাগিছে মানে, আজি ফুৰিব যিহেতু আহিলোঁ ন, 3টা আহিছোঁ লগত, এইফালে 2টা আছে। আপোনালোকৰ যদি কোনোবাই কেৰেলাত আছে নিশ্চয় আহিব। আৰু মানে এইটুকুৰা জেগাটুকুৰাৰ নাম হৈছে কৈকোটৰ বাছ ষ্টেণ্ডৰ পৰা আপোনাৰ যদি অ'টত আহে 120 টকা নে কেইটকা লৈ পায়। তো আহিব আৰু কোনে কোনে অহা নাই, আৰু জেগাবিলাক চাব। মানুহবিলাক মানে ইমানেই মানুহ হৈ আছে ন, কি ক'ম আৰু। দোকান চোকান আছে, এতিয়া কিবা কিবি খাম বুলি ক'লেও মানে চব লাগি থাকিলে, কি কওঁ। টেটু তো ইয়াত টেটু চেটু মোৱা জেগা আছে মানে। কিতনা লেগা? वो 2 दिन में निकल जाएगा। वो लाइफ टाइम का नहीं निकलेगा, परमानेंट का। ভৰি চৰি পূৰা লেতেৰা হৈ গ'ল। এইফালে বাদাম চাদাম খাব পাৰে, পূৰা বাদামৰ দোকান চোকান আছে, পূৰা মজা মজা পাপাকা পৰিলোক আহিছে, লুকছ পূৰা মজা মজা। আৰু এইফালে পূৰা চিলা তিলা উৰাই থৈ দিছে, পূৰা মজা মানে। আৰু পূৰা আম চাম মানে, ইয়াত আমবিলাক কেনেকৈ বিক্ৰী কৰে দেখিছে নাই, পূৰা মানে টেমাত কাটি কাটি ভৰাই থৈ দিয়ে আমবিলাক মানে, পূৰা টেমা চেমাত আম কাটি থৈ দিছে। তো বেলেগকৈ সেইটোৱে। আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু দেই। আপোনালোকৰ মানে সাহসতহে এনেকৈ বনাব পাইছোঁ মানে দেই। মজা লাগিছে। আৰু মানুহ মানে আজি ফাটাফাটি মানে, চাওঁ এইফালে সাগৰৰ কাণে কাণে, একদম সাগৰৰ কাণে কাণে বেলিটো ওলাই আছে মানে,
মানুহে ফাটাফাটি হৈ আছে মানে। এইটো মেইন ৰোডটো চাওক পুৰা মজা মানে। মেইন ৰোডৰ কাৰণে এতিয়া গৈ আছোঁ আৰু মানে সেইফালে জেগা চেগা আছে মানে একদম মজা লাগিছে আৰু তো আপোনালোকৰ বেকগ্ৰাউণ্ডত কথাবিলাক কৈ গৈ আছোঁ আৰু তো ৰাস্তা চাস্তাবিলাক দেখাম বুলিহে। তেনেকৈ চাওক পুৰা গাড়ী চাড়ী লাইন লাগি থাকে ইয়াত মানে। আপুনি যাবৰ কাৰণে গাড়ী চাড়ী একো কম নাপায় মানে। গাড়ীটো একদম থাকিবই মানে ফান্তাক মানে। তো একেবাৰে নকবি আৰু লুক। এইফালে ডাঙৰ ডাঙৰ বিল্ডিং আছে মজা লাগে মানে। আৰু সেইফালে বালিখিনিৰ পৰা ওলাই আহিলোঁ মানে তাত হৈ গ'ল মানে। ইয়াত এনেকৈ চেণ্টৰ বটল বিক্ৰী কৰে পুৰা মজা মজা মানে চেণ্টৰ বটল 200-300 এনেকৈ ল'ব আৰু তো চাওক কি মজা লাগিছে মানে। ভেৰি ফাণ্টাষ্টিক বুলি ক'লেও বেয়া নহয় মানে এতিয়া দেই। মুখখন লুকাইছে মানে সিহঁতৰ মানুহবিলাকে চাই আছে মানে দেই। কি বুলি ভাবিছে আৰু নকওঁ আৰু পূৰা লাজ লাগিছে মোৰ দেই। আজি প্ৰথমবাৰ বনাইছোঁ ন, যিহেতু মানে লাজহে লাগিব আৰু দেই। মানে আপোনালোকৰ সাহসতহে এনেকৈ বনাইছোঁ আৰু ভাল লাগিছে। এইবিলাক গাড়ীতে গান গাই আছে। কিবা এটা আছিলে দি দিছোঁ আৰু বেয়া লাগে আৰু এনেকৈ মানুহ চানুহ গান চান গায়। এইবিলাক ফৰেনাৰ মানুহ চাওক মজা লাগিছে মানে। ভাল লাগিছে পূৰা বগা বগা মানে দেই। ইয়াত পূৰা ফুৰিব আহিছে মানে। আৰু মানে সেয়াই আৰু চব মানুহ ইয়াত ফুৰিব আহে ন, মজা লাগে মানে। আৰু এনেকুৱা মজা লাগে কি ক'ম আৰু। আজিৰ দিনটো মানে একদম মজা লগা দিন মানে। এইবিলাক দোকান চোকান আছে একদম পূৰা নকবি আৰু। গৈ আছোঁ আৰু পূৰা এইফালে একদম জেগাটো। সেইদিনাখন মই যে এদিন আহিছিলোঁ আপোনালোকক দেখাইছিলোঁ যে এইখন সাগৰখন বুলি যে, তো সেই জেগাটোলৈ এতিয়া আহি আছোঁ। আৰু মানে সেইদিনাখন ভালকৈ দেখাব নাপালোঁ ন, তো সেইটো কাৰণে আৰু কৈ দিছোঁ আজি আহিছোঁ। আজি মানুহ তামাম মানে একদম ফিটিং হৈ আছে মানে। আৰু ভালো লাগিছে ইমানেই মানুহ আছে মানে। উঠি গৈ আছোঁ, মানুহ চাওক না কেনেকুৱা মানুহ হৈ আছে এইফালে। পূৰা মানুহ মানে ফিটিং হৈ আছে। আৰু ইয়াত ফটো চটো মাৰিম বুলি ভাবিছিলোঁ। ফটোটো মাৰিবৰ কাৰণে এতিয়া মানে কি ক'ম আৰু। ইয়াত কিবা এটা খেল খেলাই আছে নেকি, পুলিচ চুলিচ আছে দেই, কিবা হৈছে নেকি। তো সেইটোৱে আৰু গাইছ, পূৰা বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ আৰু কেনেকুৱা লাগিলে জনাব আৰু। পূৰা এতিয়া মানুহৰ মাজত এতিয়া বনাই আছোঁ। পূৰা এক্সপিৰিয়েঞ্চটোৱে মানে ফিলিংছটোৱে কিবা লাগিছে মানে। কিবা বুকুখন ঢাপ ঢাপ কৰি আছে আৰু পূৰা নতুনকৈ বনাই আছোঁ ন, অলপ ভয় লাগিছে মানে। সেইটো কাৰণে কিন্তু ভয় লাগিব কি কাৰণে মানে আপোনালোকৰ সাহসত পূৰা বনাই আছোঁ মানে। টেনশ্যনেই নলওঁ মানে। আৰু ইয়াত কোনে কি ক'ব ন, সেইটো ভাল লাগিছে কাৰণেহে বনাইছোঁ হয় নাই বাৰু। সেইটোৱে আৰু কথাটো। আপোনালোকেও বেয়া চাই নাপাব। তো চাই কেনেকুৱা লাগিছে জনাব আৰু পূৰা মজা লাগিছে যদি সদায় এনেকৈ চাই দিব। আৰু আপোনালোকে যদি সদায় এনেকৈ কয় ভালকৈ, তেতিয়া মই ফুৰিব গৈ থাকিম আৰু এনেকৈ জেগা পূৰা মানুহ চানুহ মাজত মজা লাগিব বুলি ক'লোঁ নহয়। এনেকুৱা মানুহ মানে তো নকওঁ আৰু এতিয়া কি ক'বি আৰু। পূৰা মানুহ মানে মজা লাগিছে। আৰু এইফালে পূৰা সাগৰৰ কাণৰ মানুহ চানুহ আছে মানে। একদম দোকান চোকান আছে কি ক'ম আৰু। একদম ফুল মানে দিল চিল খুচ হৈ গৈছে মানে কি ক'ম আৰু। পূৰা এইফালে মেইন ৰাস্তা কাণত মানে মজা সাগৰৰ কাণে ন। এইফালে মানে পূৰা বেলি চেলি ওলাই আছে আৰু পূৰা মানুহ চানুহ বহি আছে চব মানে। ছোৱালী তোৱালীবিলাকে চাই আছে আৰু লাজো লাগিছে। চলো তো গৈ আছোঁ আৰু এতিয়া গৈ আছোঁ আৰু তো জেগা কেইটা দেখাই আছোঁ, চাই থাকিব আৰু দেই। সেইফালেও গৈ আছোঁ আৰু লাষ্টলৈকে যাব ন, বহুত দীঘল মানে বহুত ডাঙৰ এখন। সেইটোৱে আৰু চাই থাকিব নিশ্চয় দেই। তো এইফালে বেকগ্ৰাউণ্ডটো অকণমান দেখাই দিছোঁ আৰু পূৰা দোকান চোকান আছে এইফালে। পূৰা মজা মানে গৈ ভাল লাগিছে। আৰু মানুহবিলাক ন, ইমান মানুহবিলাক আছে নহয় মানে কি ক'ম আৰু। প্ৰথমবাৰ আজি বনাইছোঁ ন, লাজো লাগিছে আৰু মানে সেইটোৱে আৰু লাজটো লাগিবই আৰু একো নাই। সেইটো লাজটো বাদ দে, নিজৰ কামটো কৰ বুলি কয়। সেইটো কাৰণে নিজৰ কামটো কৰি আছোঁ আৰু একদম মানে এইটো সঁচা কথা মানে। কাৰণ ইয়াত কোনো তোক একো কৰিব নাহে ন, কাম চবটো কৰিব লাগিব আৰু মজা লাগিছে ন, সেইটো কাৰণে বনাইছোঁ আৰু। তো আপোনালোকক দেখাম বুলিহে বনালোঁ। তো আপোনালোকে যদি চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু বেয়া লাগিলেও কমেণ্ট এটা কৰি জনাব আৰু কেনেকুৱা লাগিলে দেই। মজা মানে তো সেইটোৱে আৰু মজা লাগিছে। ইমানেই মানুহ হৈছে মানে কি ক'ম আৰু এনেকুৱাই মানুহ হৈছে ন, এনেকুৱা মানুহ হ'বও লাগে মানে। আৰু কাৰণ কেলৈ দেওবাৰ দিনটো বুজিছে ন, মজা লাগিছে মানে। আৰু এইবিলাক চাওঁ লুক চুকবিলাক পূৰা মজা মানে। আপোনালোকে যদি কোনোবাই ফুৰিব আছে কেৰেলাত যদি আছে আহিব ফুৰিবৰ কাৰণে, মজা লাগিব মানে। আৰু বেকগ্ৰাউণ্ডত চাওক মানুহবিলাক ইমানেই মানুহ মানে মোৰ লাজ লাগি গৈছেগৈ, গীত দিয়া গৈছোঁ। সেইটোৱে আৰু তো দেখাই দিলোঁ আপোনালোকক। আৰু সেইদিনাখন ভালকৈ দেখাব নোৱাৰিলোঁ, আজি দেখাই দিছোঁ। কেনেকুৱা লাগিলে নিশ্চয় জনাব। আৰু যদিহে চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু পূৰা ফটো চটো মাৰিম বুলি ভাবি আছিলোঁ,
সেইটোৱে ক'লোৱে দেখোন তাত ফটো মাৰোঁতে ইমানকৈ পইচা লৈ ল'লে যে মানে কি ক'ম আৰু তো ইমানকৈ ল'ব বুলি মই ভবাই নাছিলোঁ মানে সেইটোৱে আৰু একো নাই বা হৈ যায় এইটো তো এতিয়া এল লাগি গ'ল বুলি ক'ব লাগিব পূৰা মজা মানে সেইটোৱে আৰু বেয়া চেয়া নাপাব আৰু সঁচা কথাটো কৈ দিছোঁ আৰু কাৰণ কেলৈ ফটো মাৰিলে ইমানকৈ পইচা ল'ব লাগিব বুলি ভবাই নাছিলোঁ মই মানে সেইটোৱে আৰু পূৰা মজা লাগিছে আৰু এইফালে চাওক পূৰা জেগাবিলাক একদম মজা মানে সাগৰৰ কাণে কাণে মানুহবিলাক আছে ন পূৰা মজাই লাগিছে আৰু মানে কি ক'ম আৰু মোৰ মানে লাজো লাগিছে সেইটোৱে আৰু পূৰা আজি প্ৰথমবাৰ এনেকৈ মই মানুহৰ মাজত ভিডিঅ' বনাব আহিছোঁ আৰু বহুত ভাল লাগিছে মানে কি ক'ম আৰু তো মানে গাইছ সঁচাকৈ কৈছোঁ আজি প্ৰথমবাৰ এনেকৈ মানুহৰ মাজত ভিডিঅ' বনাইছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব তো মোৰ মানে লাজো লাগিছে কি ক'ম আৰু ভয়ো লাগিছিলে প্ৰথমতে সেইটোৱে আৰু তো কেনেকুৱা লাগিছে নিশ্চয় জনাব ইমান মানুহ মানে ন মোৰ মা কচম ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ মানে বিট দিয়া কৈছোঁ আৰু ইমান মানুহৰ মাজত বনাই থকাটো অকণমান মোৰ মানে আজি কাৰণ কেলৈ নতুনকৈ বনাইছোঁ ন অকণমান লাজো লাগিছে মানে তো সেইটোৱে আৰু তো বেয়া চেয়া নাপাব আৰু কিবাকিবি কৰি দিব পাৰোঁ মজা লাগিলে চাই থাকিব আৰু এইফালে আগত মানুহ পূৰা ফিটিং হৈ আছে আৰু তো মানুহবিলাক অকণমান মোৰ মানে কি ক'ম আৰু কথা ক'ব মানে কথাই মুখেদি নোলোৱা হৈ গৈছে মানে কি ক'ম আৰু মানুহবিলাক আৰু চাওক না এনেকুৱা মানুহ হৈ আছে ন মজা লাগিছে আৰু জেগাবিলাক ভাল লাগে ইয়াত ফুৰিব আহিব লাগে দেই এইফালে দোকান চোকান আছে চাব পাৰে পূৰা দোকান চোকান আছে মানে পূৰা মজা এইফালে চাওক পূৰা বেকগ্ৰাউণ্ডটো দেখাইছোঁ ইফালে আগত চাওক মানুহ পূৰা ফিটিং হৈ আছে মানে সেইটোৱে আৰু মজা লাগিছে বিট দিয়া কৈছোঁ এইটো মেইন ৰোডৰ কাণত মানে দেই পূৰা মজাকৈ মানে মানুহ চানুহবিলাক আহিছে আজি মানে বোলো ন বহুত ভালো লাগিছে সেইটোৱে আৰু কেনেকুৱা লাগিলে জনাব তো মানে সেইটোৱে জেগাটুকুৰালগীয়া জেগা এনেকুৱা জেগাত হয় ফুৰিব আহিব লাগে দেই সঁচাকৈ কৈছোঁ আজি মানে মোৰ এক্সপিৰিয়েঞ্চটোৱে মোৰ বেলেগ হৈ গৈছে মানে আৰু ইমান মানুহৰ মাজত ন বনাই থকাটো মানে ইমান কি ক'ম আৰু লাজো লাগে ন সেইটোৱে আৰু প্ৰথমবাৰ আজি বনাব আহিলোঁ ভাল লাগিলে প্লিজ জনাব সেইটোৱে আৰু তো মানুহবিলাকক এতিয়া পূৰা ফুৰিব আহিছে চব মানে সিহঁতৰ লোকেল আনলোকেল চব আছে মানে ইয়াত দেই তো সেইটোৱে আৰু মজা লাগিছে আৰু একবাৰ চাওক পূৰা মজাকৈ মানুহ চাওক না পূৰা মানুহ ফিটিং মানে চবফালে সাগৰৰ কাষে কাষে তো সেইটোৱে আছিলে কেনেকুৱা লাগিলে জনাব তো এতিয়া ময়ো ঘূৰি যাওঁগৈ আৰু নেযাওঁগৈ লগৰকেইটা ক'তনো থাকি আহিলে নেজানো আৰু সিহঁতি দুটাক এৰি থৈ পিনে মই অকলে আহি আছিলোঁ মানে কথা কৈ থাকোঁতে আহি থাকোঁতে মানে ক'ৰ পাই গ'লোঁ সি নিজে গম নাপালোঁ এতিয়া যাওঁগৈ আৰু ৰুমলৈ দেই ৰুমলৈ বুলিয়ে নহয় মানে আৰু টাইমো হৈ গ'ল ন তো এতিয়া লগৰকেইটা ওচৰলৈ যাওঁগৈ আৰু দেই তো সেইটোৱে আৰু মজা লাগিলে আপোনালোকে জনাব আৰু কেনেকুৱা লাগিলে প্লিজ জনাব ভিডিঅ'টো চাই ভাল লাগিবই চাগে নিশ্চয় নে কি সেইটোৱে আৰু মজা লাগিব চাই থাকিব এতিয়া গৈ লওঁ আৰু লগৰকেইটা ক'ত সোমাই থাকিলে এতিয়া বিচাৰে নাপাম মানে ক'ত বা ৰখি আছে তো মানে গেছ কথা এটা হ'ল নহয় গম পাই নাই বা মানে লগৰকেইটা ক'ত গ'ল বিচাৰে নাপাওঁ এতিয়া লগৰকেইটা বিচাৰি আছে ক'ত বা গ'লগৈ এতিয়া বিচাৰে নাপাওঁ মানে এতিয়া ক'তনো বিচাৰিবা মোক ফোন কৰিব মানে ৰিচাৰ্জ বিট দিয়া কৈছোঁ ৰিচাৰ্জ নাই ফোন কৰিবৰ কাৰণে ক'তনো গ'লগৈ এতিয়া ক'ত বা গ'লগৈ মই দেখিয়ে পোৱা নাই মানে আৰু ক'তনো বিচাৰি পাম এতিয়া ইমান মানুহ হৈ আছে ন মানে ক'ত সোমাই থাকিলে এতিয়া মোক ফোন কৰিবৰ কাৰণেও ৰিচাৰ্জ নাই আৰু দেই তো সেইটো কাৰণে কৈছোঁ এতিয়া ক'ত বা আছে সিহঁতি দুটাই মোক ফোন কৰিবৰ কাৰণে আৰু মোৰ যোনটো এয়াৰটেলৰ চিম ন সেই এয়াৰটেলৰ চিমটোত মানে কি মানে এইটো ৰিচাৰ্জ নাই মানে দেই তো সেইটো কাৰণে সিহঁতি ফোন কৰিলেও মানে ইনকামিং নাই বুলি ক'ব আৰু দেই তো সেইটো মানে এতিয়া সিহঁতি মই যোনটো এটা নতুন চিম ইয়াত ৰখি আছে এইকেইটা দোস্তিকেইটা পাই গ'লোহি মানে তো পাই গ'লোহি আৰু এইকেইটা দোস্তিকেইটা ইয়াত বহি আছে মই মানে পাগলা হৈ গৈছিলোঁ মোৰ ই থৈ গ'লেগৈ কি হ'ব বুলি ভাবিছিলোঁ আৰু দেই সেইটোৱে আৰু তো এইটো কাৰণে ৰখি দিলোঁ আজি পূৰা দেখাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় জনাব তো গাইজ কেনেকুৱা লাগিলে জনাব আৰু এতিয়া ফটো দুকপিমান মোবাইলত মাৰি লওঁ আৰু মোবাইলত মাৰি পিনে ৰুমলৈ গৈ আছোঁ মজা লাগিব আৰু দেই তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব আৰু বেলেগ এযোৰ চশমা পিন্ধি আকৌ আপোনালোকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু যদিহে ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আজি ভিডিঅ'টো মজা আছিলে আৰু কি হৈছে কি নাই হয় ইমান নাজানো আৰু যদি ভাল লাগিলে প্লিজ জনাব আৰু দেই তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে আৰু চাই কেনেকুৱা লাগিলে প্লিজ জনাব আৰু যদিহে ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু তো আজি ইমানতে মানে ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক অইন এটা ব্লগত লগ পাই আছোঁ আৰু কেনেকুৱা লাগিলে প্লিজ ভিডিঅ'টো জনাব আৰু বহুত ভাল লাগিলে চাগে তো আজি মোৰ মানে ইমান এক্সপিৰিয়েঞ্চ নাছিলে তো ইমান মানুহৰ মাজত আহি বনালোঁ কেনেকুৱা লাগিলে জনাব আৰু দেই পূৰা মজা লাগিলে আৰু কমেণ্ট কৰি জনাব
তো আজি ये ভিডিঅ'টো करना ইমানে चलो আছিলে कोरंगा तुम मतलब তো আজি ইমানতে সামৰণি মাৰিছোঁ বাই বাই